কাৰোবাক বেছি সন্মান দিলে সি আপোনাক কেতিয়াবা বদনাম কৰি দিয়ে। সেইটো কাৰণে সন্মান ইমানটোৱে দিব লাগে যিমানটোৰ সি যোগ্য। নিজৰ বহুত বেয়া গুণ থাকিলেও নিজকে ভাল বুলি কয়, কিন্তু বেলেগৰ অকমান বেয়া গুণ দেখিলেই তাক বেয়া বুলি কৈ দিয়ে। কাৰণ মানুহৰ এইটো আদত বনি গৈছে। আপুনি গম পায়নে চবতকে বুৰ্বক মানুহ কোনবিলাক হয়? যিবিলাকে বুৰ্বক মানুহৰ ওচৰত নিজকে জ্ঞানী দেখুৱাই থাকে। এনেই দেখুৱাবৰ কাৰণে জ্ঞানী বনিব এৰি দিয়ক আৰু সঁচাকে জ্ঞানী বনি যাওক। এটা কথা মনত ৰাখিব, নিজৰ সমস্যাক নিজে সমাধান কৰিব লাগিব। কাৰণ মানুহে জ্ঞান দিব কিন্তু সহায় নহয়। আপুনি গম পায় নেকি ভৱিষ্যত কেনেকৈ সলনি হয়? ভৱিষ্যত সলনি কৰিবলৈ আপোনাৰ কৰ্ম সলনি কৰক, আৰু কৰ্ম সলনি কৰিবলৈ আপোনাৰ নিয়ম সলনি কৰক, আৰু নিয়মত চলিবলৈ শিকক। ঘড়ীয়ে সদায় নিয়মত চলে, সেইকাৰণে চবেই বিশ্বাসো কৰে। আপুনিও নিয়মত চলক, আপোনাকো চবেই বিশ্বাস কৰিব। এটা সময় আছিলে মানুহে মানুহক সন্মান কৰিছিলে, আৰু এতিয়াৰ সময়ত যাৰ ওচৰত পইচা আছে তাকেই মানুহে সন্মান কৰে। এইটো সঁচা কথা। পইচা থাকিলে চব মানুহ লগত থাকে, আৰু পইচা নাথাকিলে চব মানুহ অকলে এৰি দিয়ে। সেইকাৰণে নিজৰ জীৱনৰ কথা চিন্তা কৰক, মানুহক বাদ দিয়ক। মানুহে সঁচা কথাত নুশুনা ভাও ধৰে আৰু মিছা কথাত বহুত প্ৰচাৰ কৰি থাকে। মানুহে জীৱনত নতুন মানুহ লগ পালে পুৰণাক পাহৰি যায়, ডাঙৰ হলে সৰু কালৰ কথা পাহৰি যায়, বিয়া পাতিলে মা দেউতাক পাহৰি যায়, ল'ৰা ছোৱালী হৈ গলে ভাই ককাইক পাহৰি যায়, ধনী হৈ গলে দুখীয়াৰ জীৱন পাহৰি যায়। কিন্তু এনেকুৱা সময়ো আহে যেতিয়া সি বুঢ়া হয়, তেতিয়া তাৰ চব মনত পৰে আৰু সি তেতিয়া বহুত পস্তায়। চব সময়ৰ খেল হয়। আপুনি কেতিয়া ভাল আছিলে সেইটো কোনেও মনত নথয়, কিন্তু কেতিয়া বেয়া আছিলে সেইটো চবেই মনত থয়। এইটো কথা মনত ৰাখিব, জিন্দা আছেতো অপমানো হ'ব, কাৰণ তাৰিখটো মৰাৰ পাছতেই হয়। ভিডিঅ'টো ভাল লাগিছে যদি লাইক শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোত প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। জয় আই অসম।